কবিতাৰ শিৰোনাম এটি ৰৌদ্ৰোজ্জ্বল দুপৰীয়া। কবি অৱন্তী নেওগ শইকীয়া। মোৰ পাৰঘাটত বোৱাৰী পোৱাতে কোনে আহি পেলালে প্ৰীতিভৰা নাৱৰ লংগৰ। বিৰিণাৰ আৰে আৰে মন লোৱা কোন নাৱৰীয়াৰ সুমিষ্ট সুহুৰি এটাই বুকুত প্ৰেমানুভূতিৰ ৰমণীয় সুৰ এটি দি যায়। বচনত ধীৰ স্থিৰ স্বপ্নভাষী, গমনত গজগম্ভীৰ। মাগুৰ বৰণীয়া তুমিতো পলকতেই ভাল লাগি গ'ল। এই যে তোমাৰ স্বভাৱসুলভ মিচিকীয়া হাঁহিটো, বিমুগ্ধতাৰ সিও এক কাৰণ, য'ত মোৰ আকাংক্ষিত অনাবিল সুখবোৰে আজীৱন উমলিব খোজে। ক্ষণিকৰ অভিমানী খংবোৰত মৰম আকলীয় ঠেক বেজবোৰে লুকা ভাকু খেলে। তুমি পৰিধান কৰা বগা শ্বাৰ্টটোৰ কাঢ়া ইস্তিৰ ভাজে ভাজে জলমলাই থকা তোমাৰ ব্যক্তিত্বই বাৰে বাৰে হাত বাউলি মাতে। তোমাৰ নীলাপ চকুজুৰিত ফুটি উঠা এবুকু নিবিড় মৰমৰ জীৱন্ত ঢৌ মোৰো মন যায় জানা, জ্যোৎস্না প্লাবিতা হৈ তোমাৰ হৃদয় চুবলৈ। নৈপৰীয়া যৌৱনমতী বতাহজাকৰ ৰাগীত তোমাতেই সমাধিত হ'ব খোজো প্ৰতিপল অনুপল। সেয়ে হয়তো প্ৰথম ইনিংছতেই স্বপ্নাতুৰ হিয়া মোৰ প্ৰেম বিহ্বল।